আজি আমি 14 জুন তাৰিখে আমি এখন প্ৰেছ ৰিলিজ দিছোঁ আৰু প্ৰেছ ৰিলিজত আমি উল্লেখ কৰিছোঁ যে সদ্যহতে 6 জুনত আমাৰ অসম চৰকাৰৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা ঘোষণা কৰিলে কেইবাটাও কথা ঘোষণা কৰিছিলে এটা গুৰুত্বপূৰ্ণ ঘোষণাৰ মাজত এটা গুৰুত্বপূৰ্ণ ঘোষণা হ'ল যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হিচাপে ঘোষণা হ'বলৈ প্ৰায় অন্তিম পৰ্যায়ত ইতিমধ্যে আইকমছ টিমৰ ফালৰ পৰা আইকমছ টিমটো যিটো আমাৰ 2023 চনৰ অক্টোবৰ মাহত পৰ্যবেক্ষণ কৰিবলৈ আহিছে মূল্যায়ন কৰিব আহিছিলে তেওঁলোকৰ যিটো প্ৰতিবেদনখন যিখন দাখিল কৰিলে সেইটো একচেপ্ট কৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সেই হিচাপেই এতিয়া অন্তিম পৰ্যায়ত যিটো জুলাই মাহৰ যিখন আমাৰ বৈঠক হ'ব ইউনেস্কোৰ ফালৰ পৰা আৰু ইউনেস্কোৰ অধীনত থকা যিমানখিনি সদস্য ৰাষ্ট্ৰ আছে সেইসকলে জুলাই মাহত এই বৈঠকত ভোটদান প্ৰদান কৰিব গণতান্ত্ৰিক পদ্ধতিৰে আৰু সেই ভোটদান প্ৰক্ৰিয়াত এটাও যাতে ভোট আমাৰ কম নহয় বা দুটা বা এটা ভোট কম হ'লেও যাতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ স্বীকৃতি নাপাব পাৰে আকৌ 2-3 বছৰ আকৌ ৱেইট কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা দৃষ্টিভংগীৰে আৰু এটা আন্তৰিকতাৰে তেওঁ এই কথাটো সিদ্ধান্ত ল'লে এটা বলিষ্ঠ পদক্ষেপ লৈছে যে বৈঠকখনৰ আগতেই যে অসম চৰকাৰে আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা থ্ৰুৱেদি যিখিনি আমাৰ ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰখিনি আছে সদস্য ৰাষ্ট্ৰদূতসকলৰ ওচৰত তেওঁলোকে কাষ চাপিব তেওঁলোকে ৰিকুৱেষ্ট কৰিব যাতে আমাৰ ভোটটো আমাৰ সপক্ষে দিয়ে তো আৰু চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হিচাপে ভাৰতৰ ফালৰ পৰা প্ৰথমতে গৈছে বহুতখিনি পদক্ষেপ তাৰ আগতো আমি তেওঁলোকৰ যিটো জটিল পদক্ষেপত তেওঁলোকে সহযোগিতা কৰাৰ কাৰণেই আমি পাৰে কেইবাবাৰো ইতিমধ্যে তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু শেহতীয়াকৈ ইলেকশ্যনত তেওঁলোকে এটা ঋণাত্মক এটা ফলাফল পোৱাৰ পাছতো আমি মনে মনে আমি তাৰ আগতেও আমি এটা অনুৰোধ কৰিছিলোঁ আৰু আশা কৰাতকৈ বেছিকৈ আমাক তেওঁলোকে ৰেছপন্স কৰিলে আৰু তেওঁলোকে যি ধৰণৰ বলিষ্ঠ পদক্ষেপ ল'লে তাৰ কাৰণে আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু ইতিমধ্যে আমাৰ বিভিন্ন দল সংগঠন আমাৰ সমগ্ৰ ৰাইজ ভাৰতবাসী তথা আমাৰ অসমবাসী আৰু আমাৰ বিভিন্ন দল সংগঠন আৰু আমাৰ অবিভক্ত শিৱসাগৰৰ সাংবাদিক বন্ধুসকল সংবাদ মাধ্যম অসমৰ সংবাদ মাধ্যম তেওঁলোকে বলিষ্ঠ ৰূপত আমাৰ 2018 চনৰ পৰা অবিৰত ৰূপত লাগি আছে তেওঁলোকক সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰোঁ আৰু তেওঁলোকৰ সহযোগত আমি যি ধৰণেই আজি দীৰ্ঘদিন ধৰি 7 বছৰ ধৰি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি যিখিনি প্ৰতিবাদ আৰু যিখিনি আমি তেওঁলোকক আমি আবেদন জনাওঁ সেইখিনি লগালগ অসম চৰকাৰ তথা ভাৰত চৰকাৰ আমাৰ কথা শুনে আৰু সেইমতে ৰিয়েকশ্যন কৰে আৰু বিভিন্ন ধৰণৰ আমাৰ ঘাত প্ৰতিঘাত হৈছে তাৰ মাজতো খুব ইণ্টেলিজেণ্টলি খুব বুদ্ধিয়কভাৱে জ্ঞানীভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব আমাৰ সেই সময়ত টেকেল কৰিছিলে ইভেন আমাৰ শাসকীয় পক্ষৰ এজন বিধায়কে আমাক যেতিয়া শাৰীৰিকভাৱে অপদস্থ কৰোঁতেও তেওঁ খুব সুন্দৰভাৱে কৰিছিলে যাতে সকলোকে সন্মান ৰাখি পিনি তো সেইকাৰণে আমি তেওঁৰ যিটো দূৰদৃষ্টি আৰু তেওঁৰ জ্ঞানী হিচাপে তেওঁ যিটো প্ৰশাসন ব্যৱস্থা চলি আছে সেই হিচাপে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এই সুযোগতে লগতে আকৌ আমি এইটোও অনুৰোধ কৰোঁ সকলো আমাৰ যিসকল দল সংগঠন লাগি আছে তেওঁলোকৰ হৈ পিনি তেওঁলোক অনুপস্থিত আছে বৰ্তমান তেওঁলোকৰ হৈ আমি অনুৰোধ জনাওঁ যে আমি যিটো আমাৰ 16 জুলাই যিটো বৈঠক হ'ব সেই বৈঠকত যাতে অবিৰতৰূপে আমাৰ অসম চৰকাৰে যি ধৰণে ঘোষণা কৰিছে সেই ধৰণে তেওঁলোকে যাতে লাগি থাকে আৰু লগতে শিৱসাগৰখন যি ধৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আইকনিক চিটি ঘোষণা কৰিলে সেইখনো যাতে আমাৰ কাৰ্যকৰী হ'ব পাৰে অতি সোনকালে সেইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমাৰ আবেদন জনালে কাৰণ কেলৈ স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনৰ আগষ্ট মাহত আইকনিক চিটি ভাৰতৰ 5খন দিছিলে 5খন আইকনিক চিটিৰ ভিতৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ শিৱসাগৰ আছিলে আৰু সেই সময়ত আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আৰু শিৱসাগৰ ডি চি আছিল লক্ষ্মীপ্ৰিয়া বাইদেৱে মোক দায়িত্ব এটা দিছিলে দায়িত্ব দিয়াৰ পিছত আমি গোটেইখন ঘূৰিলোঁ মেলিলোঁ কিন্তু এতিয়া কি পৰ্যায়ত আছে বহুত ক্ষেত্ৰত অৱহেলিত হৈ আছে বুলি ভাবোঁ কিন্তু আমি ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব আৰু ভৱিষ্যতে আমি একেধৰণে তেওঁৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিম